সত্যদেশ অসম চেনেলটিলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম। আজি আমি অৰ্জুন গছৰ ছালৰ ঔষধি গুণসমূহ আলোচনা কৰিবলৈ চেষ্টা কৰিম। অৰ্জুন গছতনো কি এনেকুৱা ধৰণৰ বস্তু থাকে যাৰ সহায়ত আমাৰ হাৰ্টটো প্ৰটেক্ট কৰে নাইবা হাৰ্টৰ বেমাৰৰ পৰা আমাক উপশম হোৱাত সহায় কৰে। তেন্তে বলকচোন জানো অৰ্জুন গছৰ ছালৰ বিষয়ে। যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক, কাৰণ এই চেনেলটোত আপোনালোকে এনেকুৱা দৈনন্দিন জীৱনত ব্যৱহৃত বস্তুসমূহৰ ঔষধি গুণ আৰু উপকাৰৰ বিষয়ে গম পাব। তেন্তে আজি অৰ্জুন গছৰ বিষয়ে আমি আলোচনা কৰোঁ। অৰ্জুন গছৰ ছালত এণ্টিঅক্সিডেণ্ট আৰু ইনফ্লামেটৰী প্ৰপাৰ্টি দুয়োটাই আছে। সেইকাৰণে অৰ্জুনৰ ছালৰ ব্যৱহাৰে হাৰ্টৰ পাম্পিং বৃদ্ধি কৰে, হাৰ্ট ব্লকেজ ৰোধ কৰে। আয়ুৰ্বেদিক চিকিৎসা জগতত হাৰ্টৰ বাবে অৰ্জুন গছৰ ছাল বহুত বেছি উপযোগী। মেডিকেল ছায়েন্সৰ পৰীক্ষাত এইটো প্ৰমাণিত হৈছে যে হাৰ্টৰ ক্ষেত্ৰত আৰু তেজৰ গতি ঠিক কৰাৰ ক্ষেত্ৰত নাইবা হাৰ্ট ব্লকেজ ৰোধ কৰাৰ ক্ষেত্ৰত অৰ্জুন ছালৰ ব্যৱহাৰ বহুত বেছি। অৰ্জুনৰ ছালৰ ব্যৱহাৰে হাৰ্ট এটেক বহুত পৰিমাণে ৰোধ কৰে। এতিয়া কথাটো হ'ল যে অৰ্জুন গছৰ ছাল কেনেকৈ ব্যৱহাৰ কৰিব। ভিডিঅ'ত দেখি থকা ধৰণে অৰ্জুন গছৰ ছালখিনি আপোনালোকে আনিলে, তাৰপিছত চকলেটৰ টুকুৰামান কৰিব। কৰি লৈ এটা পাত্ৰত পানী লৈ এগিলাচ বা এবাটি পানী লৈ তাত টুকুৰাটো ভিজাই থ'ব। আপোনালোকে দেখিব যে 6-7 ঘণ্টামান পিছত পানীখিনি ৰঙা হৈ গৈছে। তাৰ পৰা আপোনালোকে টুকুৰাটো পেলাই পানীখিনি খাব পাৰে। নতুবা অৰ্জুন গছৰ ছালখিনি আনি ভিডিঅ'টোত চাই থকা ধৰণে শুকাই থ'ব। শুকাই লৈ তাৰপিছত আপোনালোকে কিহত গুড়ি কৰে সেইটো আপোনালোকৰ কথা। আমি ঢেঁকীত গুড়ি কৰিছিলোঁ। ঢেঁকীত গুড়ি কৰিব। গুড়ি কৰি লৈ পানীত উতলাই খাব পাৰে, নাইবা আপোনালোকে ৰাতিপুৱা চাহকাপ অৰ্জুন গছৰ এই গুড়ি ব্যৱহাৰ কৰি আপোনালোকে খাব পাৰে। গুড়ি নকৰিলেও টুকুৰা টুকুৰিকৈ সৰু সৰুকৈ কাটি থৈ সেনেকৈ শুকাই লৈ আপোনালোকে তেনেকৈ চাহ বনাই খাব পাৰে। অৰ্জুন গছৰ ছাল উতলাই খোৱাতকৈ যদি আপোনালোকে কেঁচাই কেঁচাই পানীত তিয়াই সেই পানীখিনি খায় তেতিয়াহ'লে ইয়াৰ ঔষধি গুণৰ লাভালাভ বেছিকৈ পাব। ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ যে মই অৰ্জুন গছডালৰ পৰা ছালখিনি তেনেকৈ কাটি অনাৰ বাবে। কিন্তু এটা কথা যে অৰ্জুন গছৰ ছাল সেনেকৈ কাটি আনিলেও আপোনালোকে দেখিব যে কেইদিনমানৰ ভিতৰতে আকৌ লগ লাগি গৈছে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। ধন্যবাদ।